ইফালে মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এয়া ৰাতিৰ মাংস তৰকাৰী আছিলে আৰু তাৰে অলপ এফালে আলু ভাজিলোঁ। গুড মৰ্ণিং। এতিয়া বাজিছে 8:30 আৰু আজি 28 তাৰিখ হয় ফেব্ৰুৱাৰী। এইফালে মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাব লৈছোঁ। ৰুটিখিনি মঠি লওঁ আৰু ৰুটিৰ লগত কি বনাই আছোঁ আপোনালোকক সকলোখিনি দেখুৱাম। মোৰ আটাখিনি মঠি হৈ গ'ল, বেলি লওঁ। এইফালে মোৰ ৰুটি বেলা হৈ গ'ল। এতিয়া ৰুটিকেইখন পুৰি লওঁ। এইফালে মোৰ ৰুটি বেলি হৈ গ'ল আৰু ৰুটিখিনি এতিয়া পুৰি লওঁ। এইফালে ৰুটি বেলা হৈ গ'ল, ৰুটিকেইখন এতিয়া পুৰি লওঁ। এইফালে এতিয়া ইণ্ডাকশ্যনখন বহাই লওঁ। অকণ দি লওঁ, তেল অকণ দি পেলাই আকৌ তেল অকণ দি পেলাই পুৰি পেলাই খাইহে ভাল পাওঁ। ইফালে মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এয়া ৰাতিৰ মাংস তৰকাৰী আছিলে আৰু তাৰে অলপ এফালে আলু ভাজিলোঁ।